আজি বনালো ৰুটি নুডল। আগদিনাৰে দুখন ৰুটি সৰু সৰুকৈ কাটি ললোঁ। কেৰাহীত অকণমান ৰিফাইন গৰম হ'বলৈ দিলোঁ। তাৰপিছতেই তাত কুটি লোৱা এটা পিঁয়াজ দি ভাজি ললোঁ। তাৰপিছত মই দুটা গাজৰ মিহি মিহিকৈ কাটি লৈছিলোঁ, সেইখিনি দিলোঁ আৰু কেইটামান বুট ভিজোৱা আছিলে ঘৰতে, সেইকেইটাও দি দিলোঁ। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দিলোঁ। তাৰপিছতে 1 চামুচমান চয়া চচ ঢালি দিলোঁ। এইখিনি লৰাই লৈ 3 চামুচমান টমেটো কেটচাপ দিলোঁ। তাৰপিছত 1 চামুচমান ভিনেগাৰ দি দিলোঁ। দি ভালদৰে লৰাই ল'লোঁ। ৰ'ব, ৰুটিখিনি যে ৰঙা দেখিছে, কাৰণটো হ'ল মই আগদিনা ৰুটি বনাওঁতে অকণমান বিটৰ ৰস দি আটাখিনি মঠিছিলোঁ, সেইকাৰণে দেই। এতিয়া কাটি থোৱা ৰুটিখিনি ইয়াত দি ভালদৰে ভাজিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ ৰুটি নুডলছ। গৰমে গৰমে বহুত টেষ্টি লাগে খাই, বনাই চাবচোন।